অ নগেন কি ভাবিছ নো ইমান গভীৰভাৱে ভাবিছো ইণ্টাৰেষ্টিং কথা এটা ভাবিব লাগে পিছে কেনে ভাবিছ ইমান গভীৰভাৱে যদি স্কুলখনত কেনেবাকৈ সন্ত্ৰাসবাদী আক্ৰমণ কৰি দিয়ে তেন্তে মই ছোৱালীবোৰক বচাম কেনেকৈ তাকে ভাবি আছো আৰু বাহ এই দস্যু খাদ্যবোৰ তোৰ মাথাতে বাৰে বাৰে কেনেকৈ আহে বাৰু ভাবিছো স্কুলৰ হিৰোটো হয় ইহঁতকে পিছত পাত্তা নিদিয়াকৈ থাকিবলৈ মন এটা আছে অ বাহ কি সাংঘাতিক আইডিয়া বে পাৰ্টনাৰ আৰে ভাই টেনচন মত ল মই আছো নহয় কোনজনী লাগে ক ছেকেণ্ডত পতাই দিম কি হ'ল বেটা কেতিয়াবা ছোৱালীৰ লগত কথা পাতি পাইছনে ইয়া আকৌ ছোৱালী পতাই দিম ঐ চুপ 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 ছাৰ আহিল আৰু মোৰ কামৰণিটো Good morning, student. তোমালোকে বাৰু কালি কৰিবলৈ দিয়া হোমৱৰ্ক বিলাক কৰিলানে? ঠিক আছে এতিয়া থৈ দিয়া বাৰু নেক্সট পিৰিয়ডত সেইবোৰ চাম বাৰু আচ্ছা তোমালোকক যে মই কালি কিবা এটা কৰিবলৈ দিম বুলি কৈছিলো সকলো ৰেডি হৈ আহিছানে আজি মৰিলো আৰু কালি ৰাস চাবলৈ চব পাহৰিলো কি হ'ব এতিয়া চেছ মৰিলো আজি ডন্ট ৱৰি পাৰ্টনাৰহঁত সেই নগেন থকালৈকে কোনো টেনশ্যন নলবি ইয়াক আজি মই এনেকুৱা ৰচনা শুনাম নহয় ই আমাক দ্বিতীয়বাৰ কেতিয়াও ৰচনা লিখিবৰ কাৰণে মজবুৰ নকৰে নগেন তুমিয়ে প্ৰথমে আৰম্ভণিটো কৰি দিয়াচোন অ'কে ছাৰ আৰম্ভ কৰা ছাৰ আজি মই যি বিষয়ে ৰচনা পঢ়িম সেই বিষয়টো হৈছে ঘোঁৰা ঘোঁৰা হৈছে এক প্ৰকাৰৰ তীব্ৰবেগী বাহন যাক পুৰণি মনীষীসকলে গাড়ীৰ দৰে ব্যৱহাৰ কৰিছিলে ঘোঁৰাৰ চকা 4টা ঘোঁৰাৰ হেডলাইট 2টা আৰু ঘোঁৰাৰ চাইলেঞ্চাৰ এডাল আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো এইটোৱে হ'ল যে আজিকালি যিহেতুৱে দামত পেট্ৰলৰ দাম বাঢ়িছে তাকে ভাবিছোঁ ঘোঁৰা এটাকে লৈ এই বহাগতে মোৰ বিয়াখন পাতি দিওঁ নেকি আপুনি বা কি ভাবে বাহ আপুনি আমাৰ গৌৰৱ It's my pleasure.